শ্ৰদ্ধাৰ সকলোৱে পৰম পূজ্যপাদ আউনীআটী সত্ৰাধিকাৰ প্ৰভু আৰু তেখেতক আমি আদৰণি সমিতিৰ ফালৰ পৰা আমি আদৰণি জনাইছোঁ। ইয়াৰ পিছতে আদৰণি জনাব বিচাৰিছোঁ শিৱসাগৰ বৰখাটপাট সত্ৰ সত্ৰাধিকাৰ আজি যিগৰাকী ব্যক্তিয়ে প্ৰদান কৰিব তেখেত হ'ল অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি লীলাকান্ত মহন্ত প্ৰভু। তেখেতক আমাৰ পৰীক্ষিত দত্ত, মনোজ শইকীয়া, আমি বাপুল দত্ত তেখেতসকল আছে, তেখেতসকলক আমি আগবাঢ়ি আহি আমাৰ তেখেতক আদৰণি জনাবৰ বাবে মই অনুৰোধ কৰিছোঁ। এয়া শ্ৰদ্ধাৰ লীলাকান্ত মহন্ত প্ৰভু, তেখেতকো আমি আমাৰ আদৰণি সমিতিৰ তৰফৰ পৰা আদৰণি জনাইছোঁ। আমাৰ হৰেণ বৰা, বাবুল দত্ত তেখেতকো ইয়াৰ পিছতে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ যজ্ঞেশ্বৰ সমাজ শাস্ত্ৰী মহোদয়ক। তেখেতকো আমি আমাৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতক আদৰি আহিবৰ কাৰণে আমাৰ উদযাপন সমিতিৰ বিষয়বিলাক আমি অনুৰোধ কৰিছোঁ আৰু ৰবীন্দ্ৰ দত্তদেৱকো আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এয়া যজ্ঞেশ্বৰ সমাজ শাস্ত্ৰী, তেখেতক আমাৰ বিতুপন শইকীয়াই আদৰণি জনাব। বিতুপন শইকীয়া, সমীৰণ গগৈ, কুলদীপ বৰা তেওঁলোক আছে, আগবাঢ়ি আহিব। ইয়াৰ পিছত আমি ভূপেশ্বৰ বৰা শাস্ত্ৰী, ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষক, তেখেতকো আমি আমাৰ ফালৰ পৰা আদৰণি জনাব বিচাৰিছোঁ। আমাৰ তালিমী বৰা বাইদেউ, জ্যোতি দত্ত বাইদেউ গ্ৰহণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ। আৰু তেখেতক এখনি ফুলাম গামোচাৰে কেন্দ্ৰীয় সমিতিৰ সম্পাদক ভৱানী বৰাক আমি সভাপতি মহোদয়ক আদৰণি জনাবলৈ অনুৰোধ কৰিছোঁ।